যদি আপুনি অথবা আপোনাৰ পৰিয়ালৰ কোনোবাই 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট তেনেহলে বিশেষকৈ আজিৰ এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব যে 2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত অসমীয়া বিষয়ত কোন কেইটা ৰচনা অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে আটাইতকৈ বেছি চান্স আছে গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো বজাই দিব কিয়নো আপোনাৰ প্ৰয়োজনীয় সকলো ধৰণৰ শিক্ষামূলক নতুন নতুন আপডেট এইটো চেনেলত সকলোমতে পাই থাকিব আৰু যদি ইতিমধ্যে সাবস্ক্ৰাইব কৰিছে তেনেহলে থ্যাংক ইউ সো মাচ লগতে ভিডিঅ' আৰম্ভণিতে আৰু এটা কথা কৈ লওঁ যদি আপুনি মোৰ লগত ডাইৰেক্টলি যোগাযোগ কৰিব বিচাৰে অথবা মোৰ লগত ভিডিঅ' কলত কথা ক'ব বিচাৰে তেনেহলে ভিডিঅ' ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম আৰু টুইটাৰ একাউণ্টৰ লিংক দিয়া আছে তাত গৈ পিনে আপুনি ডাইৰেক্টলি মোৰ লগত কথা পাতিব পাৰিব ভিডিঅ' কলত কথা পাতিব পাৰিব সো গতিকে ভিডিঅ' ডেসক্ৰিপচনত লিংকত ক্লিক কৰি মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু বিভিন্নজনে কমেন্টৰ জৰিয়তে বিভিন্ন ধৰণৰ প্ৰশ্ন উঠি আছিল তাৰে ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ হ'ল যে কিছুমানে প্ৰশ্ন ডাইৰেক্টলি এনেকুৱা কৰিছিলে যে 2017 চনৰ মেট্ৰিক পৰীক্ষাৰ এছএমএছৰ কোৱেশ্চন পেপাৰ লাগে সো তেনেকুৱাকৈ বহুতে কোৱেশ্চন কৰি আছিল কমেন্টৰ জৰিয়তে সেইকাৰণে মই 2016 চনৰ পৰা 2019 চনলৈকে এই 4টা বছৰত মেট্ৰিক পৰীক্ষাত কোনটো বৰ্ষত কি ৰচনা আহিছিল অসমীয়া বিষয়ত সম্পূৰ্ণখিনি দেখুৱাই দিম এইটো ভিডিঅ'ৰ জৰিয়তে যাতে সকলোৰে কিবা এটা ধাৰণা হয় যে মেট্ৰিক পৰীক্ষাত মেক্সিমাম কোনবিলাক ৰচনা আহিয়ে থাকে গতিকে ভিডিঅ'টো চাই থাকক বৰ্তমান মোবাইল স্ক্ৰিনত শ্ব' কৰি থকা কোৱেশ্চন পেপাৰখিনিলৈ মন কৰিব ইয়াত 2016 চনৰ পৰা 2019 চনলৈকে মেট্ৰিক পৰীক্ষাৰ যিমান কেইটা কোৱেশ্চন পেপাৰ অসমীয়া বিষয়ৰ সম্পূৰ্ণখিনি আছে গতিকে প্ৰথমত 2016 চনত কি ৰচনা আহিছিল অসমীয়া বিষয়ত সেইকেইটা দেখুৱাই আছো চাই থাকিব মই ওলাই আছো কোনটো পেজত বাৰল 2016 চনত আহিছিল তিনিটা তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ প্ৰাকৃতিক সম্পদ শিক্ষা আৰু মূল্যবোধ এই তিনিটা অপচন দিয়া আছিল 2016 চনত আৰু যিকোনো এটা লিখিবৰ কাৰণে 8 নম্বৰ আছিল তাৰ পিছত আকৌ এইটো হৈছে 2017 চনৰ মেট্ৰিক পৰীক্ষাৰ এছএমএছৰ কোৱেশ্চন পেপাৰ গতিকে 2017 চনত কি ৰচনা আহিছিল সেইকেইটাও দেখুৱাই আছো চাই থাকক কোনটো পেজত বাৰল মই ওলাই আছো 2017 চনত আহিছিল তিনিটা বিজ্ঞানৰ অৱদান পুথিভঁৰাল অসমৰ কুটিৰ শিল্প এই তিনিটা অপচন দিয়া আছিল 2017 চনত আৰু যিকোনো এটা লেখাৰ কাৰণে 8 নম্বৰ আছিল মনত ৰাখিব মানে ৰচনাত 8 নম্বৰ কৈ থাকে যিকোনো এটা লিখিব দিয়ে এতিয়া আকৌ 2018 চনত কি আহিছিল সেইকেইটাও দেখুৱাইছো চাই থাকক 2018 চনত আহিছিল তিনিটা মানে তিনিটা অপচন দিয়া আছিল তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ বানপানী পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এই তিনিটা আহিছিল 2018 চনত মনত ৰাখিব এতিয়া আকৌ 2019 চনত কি আহিছিল সেইকেইটাও দেখুৱাইছো চাই থাকিব মই দেখুৱাই আছো এইটো হৈছে 2019 চনৰ মেট্ৰিক পৰীক্ষাৰ এছএমএছৰ কোৱেশ্চন পেপাৰ গতিকে 19 চনত কি ৰচনা আহিছিল সেইকেইটাও দেখুৱাইছো চাই থাকক 2019 চনত আহিছিল স্কুল আলোচনী আৰু ইয়াৰ উপযোগিতা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ দূৰদৰ্শন এই তিনিটা অপচন দিয়া আছিল 2019 চনত এতিয়া মূল কথাটো হ'ল যে 2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত অসমীয়া বিষয়ত কোন কেইটা ৰচনা অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে আৰু কোন কেইটা ৰচনা অহাৰ আটাইতকৈ বেছি চান্স আছে হয় তাৰে ভিতৰত আপুনি প্ৰথমতে চাব শিক্ষা আৰু মূল্যবোধ অসমৰ বানপানী তাৰপিছত 3 নম্বৰত চাব বাতৰি কাকত 4 নম্বৰত চাব পুথিভঁৰাল 5 নম্বৰত চাব তোমাৰ জীৱনৰ লক্ষ্য আৰু 6 নম্বৰত চাব ছাত্ৰৰ কৰ্তব্য এই 6টা ৰচনা বহুত বেছি গুৰুত্বপূৰ্ণ আৰু মেক্সিমাম মেট্ৰিক পৰীক্ষাত এই 6টা ৰচনাৰ ভিতৰৰ পৰা যিকোনো আহিয়েই থাকে গতিকে মনত ৰাখিব এই 6টা ৰচনাৰ পৰা যিকোনো দুটা অথবা তিনিটা কমন পোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে আৰু মেক্সিমাম এনেকুৱা ধৰণৰ ৰচনাসমূহ মেট্ৰিক পৰীক্ষাত আহিয়েই থাকে লগতে আজিৰ সবিশেষ বিস্তাৰিত আলোচনা কৰিবলগীয়া এইখিনিতে যদি আপোনাৰ কিবা জানিবলগীয়া আছে অথবা প্ৰশ্ন আছে তেনেহলে সেই প্ৰশ্নটো কমেন্ট কৰি জনাব মই কমেন্টে ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আৰু যদি ডাইৰেক্টলি মোৰ লগত কথা পাতিব বিচাৰে ভিডিঅ' কলত তেনেহলে ভিডিঅ' ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আৰু টুইটাৰ একাউণ্টৰ লিংক দিয়া আছে তাত গৈ পিনে মোৰ লগত ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব তো আজিলৈ ইমানে আকৌ লগ পাম নতুন আৰু এটা ভিডিঅ'ত গুড বাই